নমস্কাৰ, মোৰ নাম নৱজ্যোতি। আপুনি আছে মোৰ সৈতে নৱজ্যোতি নাথিঙত। এইটো হৈছে ৰুবিক্স কিউব। আহকচোন এইটো আজি সলভ কৰিম। তাৰপিছত সলভ কৰি এনেকুৱা দুটা ষ্টাইল দেখুৱাম, যিটো ষ্টাইল দেখুৱালে আপোনালোকৰ লগৰ আগত লেভেল দেখুৱাব পাৰিব। এবাৰ লেভেল। চ' ফাৰ্ষ্টে ৰুবিক্স কিউবটো কি কৰিম? সলভ। আৰু যদি এনেকুৱাকৈ সলভ কৰিবলৈ মন আছে, পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ মই কেনেকৈ এইটো সলভ কৰে মই তাকো অন্য এটা ভিডিঅ'ৰ জৰিয়তে দেখুৱাম। এতিয়া ফাৰ্ষ্টে মই ৰুবিক্স কিউবটো সলভ কৰি লৈছোঁ। তাৰপিছত আপোনালোকক সেই ষ্টাইলকেইটা দেখাম, যিকেইটা দেখুৱাই আপোনালোকৰ লগৰ আগত দুটা পাহাৰ বুলি মাৰিব পাৰিব আৰু যদি এনেকুৱাকৈ সলভ কৰিবলৈ মন আছে, আৰু এটা ভিডিঅ' দিম মই। কমেণ্ট কৰিব ভিডিঅ'টো লাগে নালাগে সলভ কৰিবলৈ। শিকাই দিম মই আছামিজত, তাকো আছামিজত। সলভ হৈ আছে, এনেকুৱাকৈ যদি সলভ কৰিব মন কৰিছে মোক কমেণ্ট বক্সত কৈ দিব, মই অন্য এটা ভিডিঅ' বনাম। আৰু ছাবস্ক্ৰাইব কৰি থ'ব। ছাবস্ক্ৰাইব কৰি থোৱাই নহয়, কাষত যিটো ঘণ্টা থাকে বেল আইকন, সেইটো টিপি থ'ব। কাৰণ ছাবস্ক্ৰাইব কৰি থ'লেও নহ'ব, সেইটো টিপি থ'লেহে মই যেতিয়া ভিডিঅ' আপলোড কৰিম আপোনালোকে পাই যাব। ইমান স্পীড কৰিব পৰা নাই, কিয়নো যিমান স্পীড কৰিম সিমান কেমেৰাটো লৈ যাব। লাহে লাহে কৰিছোঁ, নহ'লে ইমান সময় হৈ গ'ল হয় স্কিপ কৰি। এইটো সলভ হৈ গ'ল। এতিয়া আহোঁ মেইন পইণ্টলৈ। এইটো হৈছে ৰুবিক্স কিউব। আপোনালোকে কি কৰিব, ফাৰ্ষ্ট ষ্টাইলটো হৈছে এনেকুৱা, চাওক। আপোনালোকে কি কৰিব, আপোনালোকে এইটো ফোন চাইডটো ওপৰলৈ দি দিব। এইটো দিলে আপোনালোকৰ ওপৰত থকা যিটো পেজ চাইড, সেইটো তললৈ নমাই আনিব। নমাই আনি এইটো এনেকৈ ঘূৰাই দিব। আকৌ এনেকৈ ওপৰলৈ দিব চাইড দুটা, আকৌ এইটো তললৈ আনিব। এনেকৈ ঘূৰাই দিব, আকৌ এইটো এনেকৈ দিব। এনেকৈ কৰিয়ে থাকিব যেতিয়ালৈ এইটো হৈ নাযায়। অ'কে, এইটো এটা। এবাৰ এইটো ষ্টাইল চাওক। যিকোনো এটা ছাইড ল'ব, এইটো বা এইটো যিকোনো এটা ছাইড ল'ব। এনেকৈ মই হালধীয়া ভাল পাওঁ, সেইকাৰণে এইটো ছাইড লৈছোঁ। এইটো ছাইড লৈ ছাইড দুটা এনেকৈ টাৰ্ণ কৰি দিব। এনেকৈ ঘূৰাব, আকৌ টাৰ্ণ কৰি দিব। এনেকৈ ঘূৰাব, আকৌ এনেকৈ টাৰ্ণ কৰি দিব। ফ্ৰণ্ট পেজটো আপোনাৰ ফাললৈ ৰাখিব। আকৌ এবাৰ এনেকৈ টাৰ্ণ কৰিব, এনেকৈ দিব। আকৌ এবাৰ 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 টাৰ্ণ কৰিব, এনেকৈ দিব। আকৌ এবাৰ, যেতিয়ালৈ নহয়, দেখিছেনে? আকৌ একেটা চেপে লৈ লৈছে এইটো কৰোঁতে। এবাৰ উঠনি চেপটোত ৰাখি দিম। এবাৰ এনেকৈ টাৰ্ণ কৰিবচোন। এইটো কি হৈ গৈছে চাওক, দেখিবলৈ কিমান ধুনীয়া হৈ গৈছে। এনেকুৱা দুটা টিপছ দিলোঁ আজি। ভিডিঅ'টো পাৰিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব, কাৰণ সেইটো নিটিপিলে মোৰ ভিডিঅ' ছাবস্ক্ৰাইব কৰি থ'লেও ন'টিফিকেশ্যন নাপাব।
তো আজিলৈ বাই বাই টাটা কাইলৈ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম কাইলৈ চাগে কেনেকৈ ছল্ভ কৰিব লাগে সেইটো ক'ম চ' শ্বেয়াৰ কৰিব আৰু লগৰবোৰৰ আগত উস্তাদি মানে লেভেল দেখাবলৈ নাপাহৰিব